এবাৰ এটা ল'ৰাই তেওঁৰ দেউতাকক সুধিলে যে দেউতা মোৰ জীৱনৰ মূল্য কি। তেতিয়া দেউতাকে তাক ক'লে যদি তুমি প্ৰকৃততে তোমাৰ জীৱনৰ মূল্য জানিব বিচাৰা তেতিয়াহ'লে মই তোমাক এটা পাথৰ দিম, সেই পাথৰটো লৈ তুমি বজাৰলৈ যাবা আৰু যদি তোমাক কোনোবাই তাৰ দাম সোধে তুমি একো নামাতিবা, তুমি কেৱল মাত্ৰ তোমাৰ দুটা আঙুলি দেখুৱাই দিবা। দেউতাকৰ কথামতে ল'ৰাজন বজাৰলৈ গ'ল আৰু বহু সময় বজাৰতে সি বহি থাকিল আৰু কিছু সময়ৰ পাছতে এগৰাকী বৃদ্ধা মহিলাই ল'ৰাটোৰ ওচৰলৈ আহিল আৰু তাৰ হাতত থকা পাথৰটোৰ দাম সুধিলে। তেতিয়া ল'ৰাটোৱে দেউতাকৰ কথামতেই মুখেৰে একো নামাতি কেৱল মাত্ৰ তাৰ দুটা আঙুলি দেখুৱাই দিলে আৰু তেতিয়া বৃদ্ধা মহিলাগৰাকীয়ে ক'লে 200 টকা, ঠিক আছে এই পাথৰটো মই তোমাৰ পৰা কিনি ল'ম। ল'ৰাটোৱে 200 টকা দিয়া দেখি আচৰিত হৈ গ'ল আৰু ভাবিলে এটা সাধাৰণ পাথৰৰ দাম 200 টকা, যিটো পাথৰ সাধাৰণতেই পোৱা যায়। ল'ৰাটোৱে তৎক্ষণাত দেউতাকৰ ওচৰলৈ গ'ল আৰু ক'লে দেউতা মই বজাৰত এগৰাকী মহিলাক লগ পালোঁ আৰু সেই মহিলাগৰাকীয়ে মোক এই পাথৰটোৰ বিনিময়ত 200 টকা দিবলৈ সাজু হৈছে। আৰু তেতিয়া দেউতাকে ক'লে তুমি এইবাৰ এই পাথৰটো মিউজিয়ামলৈ লৈ যাবা আৰু যদি তাত তোমাক ইয়াৰ দাম সোধে তুমি একো নক'বা, তুমি কেৱল তোমাৰ দুটা আঙুলি দেখুৱাই দিবা। দেউতাকৰ কথামতে ল'ৰাটো মিউজিয়ামলৈ গ'ল আৰু মিউজিয়ামত থকা এজন মানুহৰ চকু সেই ল'ৰাটোৰ হাতত থকা পাথৰটোৰ ওপৰত পৰিল আৰু তেতিয়া তেওঁ তৎক্ষণাত আহি ল'ৰাটোক সুধিলে পাথৰটোৰ দাম কিমান। তেতিয়া ল'ৰাটোৱে মনে মনে থাকিল আৰু কেৱল মাত্ৰ তাৰ দুটা আঙুলি দেখুৱাই দিলে। তেতিয়া মানুহজনে ক'লে 20,000 টকা, ঠিক আছে তোমাক মই এই পাথৰটোৰ বিনিময়ত 20,000 টকা দিবলৈ সাজু আছোঁ। তেতিয়া ল'ৰাটোৱে আচৰিত হৈ গৈ দেউতাকক ক'লে দেউতা মিউজিয়ামত মই এজন মানুহ লগ পালোঁ, এই মানুহজনে মোক এই পাথৰটোৰ বিনিময়ত 20,000 টকা দিবলৈ সাজু হৈছিল। তেতিয়া তাৰ দেউতাকে ক'লে ঠিক আছে তোমাক মই শেষবাৰৰ বাবে এটা ঠাইলৈ পঠাম, এইবাৰ তুমি যাব লাগিব এখন দামী পাথৰৰ দোকানলৈ আৰু তাতো যদি তোমাক এই পাথৰটোৰ দাম সোধে তুমি একো নামাতিবা, তুমি কেৱল মাত্ৰ তোমাৰ দুটা আঙুলি দেখুৱাই দিবা। দেউতাকৰ কথামতে ল'ৰাজন এখন দামী পাথৰৰ দোকানলৈ গ'ল আৰু তাতে এজন বৃদ্ধ মানুহ কাউণ্টাৰত বহি থকা দেখিবলৈ পালে। ল'ৰাটোৰ হাতত থকা পাথৰটো দেখি মানুহজন দৌৰ মাৰি উঠি আহিলে আৰু তাৰ হাতৰ পৰা পাথৰটো লৈ ক'লে অ' মাই গড, এই পাথৰটোৰ সন্ধানত মোৰ গোটেই জীৱন শেষ হৈ গ'ল। তুমি ক'ত পালা এই পাথৰটো, ইয়াৰ দাম কিমান টকা লাগিব কোৱা, তোমাৰ পৰা মই কিনি ল'ম এই পাথৰটো। তেতিয়া ল'ৰাটোৱে মুখেৰে একো নামাতিলে, কেৱল মাত্ৰ তাৰ দুটা আঙুলি দেখুৱাই দিলে আৰু বৃদ্ধ মানুহজনে ক'লে 2 লাখ টকা, ঠিক আছে তোমাক মই 2 লাখ টকা দিবলৈ সাজু আছোঁ, প্লিজ তুমি এই পাথৰটো মোক দি দিয়া। তেতিয়া সেই ল'ৰাটোৱে নিজৰ ওপৰতে বিশ্বাস হেৰুৱাই পেলালে যে এটা সাধাৰণ পাথৰৰ দাম 2 লাখ টকা। সি লৰালৰি গৈ দেউতাকৰ ওচৰলৈ গ'ল আৰু ক'লে দেউতা এই পাথৰৰ দোকানৰ মানুহজনে মোক এই পাথৰটোৰ বিনিময়ত 2 লাখ টকা দিবলৈ সাজু হৈছিল। তেতিয়া দেউতাকে তাক ক'লে এতিয়া তুমি বুজি পালা তোমাৰ জীৱনৰ মূল্য। তোমাৰ জীৱনৰ মূল্য সেইটো কথাৰ ওপৰতে ডিপেণ্ড কৰিব যে তুমি তোমাক ক'ত ৰাখিব বিচাৰা আৰু সেইটো তুমি নিজে বিবেচনা কৰিব লাগিব যে তুমি সেই 200 টকীয়া পাথৰটো হ'ব বিচাৰিবা নে সেই 2 লাখ টকীয়া পাথৰটো হ'ব বিচাৰিবা। জীৱনত তুমি বিভিন্ন মানুহ লগ পাবা যি তোমাক বহুত মৰম কৰিব, তেওঁলোকৰ বাবে তুমি সকলো, কিন্তু এনেধৰণৰ মানুহো লগ পাবা যি তোমাক কেৱল মাত্ৰ বস্তুৰ দৰে ব্যৱহাৰ কৰিব, তেওঁলোকৰ বাবে তুমি একোৱেই নহয়। সেইটো তুমি বিবেচনা কৰিব লাগিব যে তোমাৰ জীৱনৰ মূল্য কিমান হ'ব। আৰু এই কাহিনীটোৰ পৰা আমি এটাই শিক্ষা পাওঁ যে আপোনাৰ মোৰ জীৱনটো সেই পাথৰটোৰ দৰে, প্ৰকৃততে আমি নিজক বুজি পোৱাত পলম হওঁ। আপোনাৰ মোৰ জীৱনৰ মূল্য অনেক, কিন্তু আমি বিবেচনা কৰি নাচাওঁ। কোনোবাই আপোনাৰ মূল্য সেই পাথৰটোৰ দৰে 200 টকীয়া বুলি ভাবিব, কিন্তু যদি আপুনি আপোনাক বুজি পায় আৰু আপুনি যদি প্ৰকৃততে আপোনাৰ মূল্য সেই 2 লাখ টকীয়া পাথৰটোৰ ঠাইত ৰাখিব পাৰে তেতিয়াহ'লে আপুনি জীৱনত সফল হ'ব পাৰিব। সকলোকে এটাই কথা ক'ব বিচাৰোঁ, সময় থাকোঁতেই নিজক বুজি পোৱা উচিত। মানুহে কৰিব নোৱাৰা কাম একো নাই। আপোনাৰ জীৱনৰ মূল্য কেৱল আপুনিয়ে বুজি পায়। আনে কি ভাবিব তাক ভাবি সময় নষ্ট কৰাতকৈ সময় থাকোঁতেই সকলো কাম কৰি যোৱা উচিত। ধন্যবাদ। আজিৰ কাহিনীটো ইমানেই। যদি ভাল লাগিছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ। থেংকছ ফৰ ৱাচিং।